আপোনালোকে যেটো ল্যাপটপ দেখা পাইছে এটো হৈছে Lenovo IdeaPad Slim ঠিক আছে না, এটো যদি ল'ব বিচাৰে এটো আপুনি ল'ব পাৰে। এটো আপোনাৰ প্ৰাইস আহিব 36,000 আৰু এটো আপোনাৰ কনফিগাৰেশ্যন আছে, RAM আছে আপোনাৰ 4GB RAM ঠিক আছে, Lenovo আছে এটো আৰু এটোত আপোনাৰ হাৰ্ড ডিস্ক নাই, SSD আছে, SSD 256GB আছে আৰু পিছত আপুনি এটা HDD লগাব পাৰিব। নৰ্মেলি হোম এণ্ড অফিচ ইউজৰ কাৰণে এইটো বহুত বঢ়িয়া আছে। ডিসপ্লে সাইজ যেটো আছে, ডিসপ্লে সাইজ আছে আপোনাৰ 15.6 FHD ডিসপ্লে আছে। এতিয়া আমি এইটো ৰেডি কৰিম, আনবক্সিং কৰিম। মই এইটো আপোনাৰ যেটো লুকসটো আছে সেইবিলাক দেখাই দিলোঁ। প্ৰচেছৰ যেটো আছে, প্ৰচেছৰ ডুৱেল কোৰ আছে ঠিক আছে। এতিয়া পাৱাৰ বটন ক্লিক কৰি দিলোঁ। এতিয়া ল্যাপটপটো অন কৰিলোঁ, মই চাৰ্জাৰটো ইনপুট কৰিছোঁ। এতিয়া ল্যাপটপটো অন হৈ গৈছে ঠিক আছে, পুৰা ৰেডি কৰি আছোঁ। এইটো বেছি টাইম নালাগিব। SSD আছে আৰু SSD থাকিলে জানে আপোনালোকে, SSD থাকিলে বহুত ফাষ্ট হয় ল্যাপটপটো ঠিক আছে, কাম কৰিও বহুত স্মুথ হয়। এতিয়া ৰেডি হৈ আছে, জাষ্ট এ মোমেণ্ট হৈ আছে, অলপ টাইম লাগিব 10 মিনিটমান। ওকে, এবাৰ লুকসটো চাওক ল্যাপটপটোৰ, লুকসটো বহুত বঢ়িয়া আছে ঠিক আছে না। মডেলটো চাওক একবাৰ আপোনালোকে, IdeaPad Slim 3 ঠিক আছে। যদি ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব এটা নিজৰ বুলি ভাবি। তাৰপিছত এনেকুৱা এটা আপোনাৰ ইণ্টাৰফেচ আহিব ঠিক আছে। এইটো আপোনালোকে কেনেকৈ সলভ কৰিব, ইয়াত আপোনাৰ মোবাইলত যেটো হটস্পট আছে এইটো অন কৰিব লাগিব, অন কৰি ইয়াত কানেক্ট কৰিব লাগিব। কানেক্ট কৰি তাৰপিছত নেক্সট ক্লিক কৰিব লাগিব, অলপ টাইম লাগিব। তাৰপিছত আপোনাৰ মেইল ID খুজিব, মেইল ID দিব লাগিব। মেইল ID দি আপোনাৰ যেটো OTP আছে, OTPটো চিম্পলি ইয়াত দিব লাগিব। 6 ডিজিটৰ OTP আহিব।